হেল্ল' বন্ধুসকল, কেইবাদিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। এয়া হৈছে ওদালগুৰি 3rd APTF ট্ৰেইনিং চেণ্টাৰ। ইয়াৰে ময়ো এজন ৰিক্ৰুইট কনিষ্টবল। কেইবাদিন ধৰি বৰষুণ দি থকাৰ বাবে ফিল্ডত পানী হৈছিলে। এতিয়া লাহে লাহে পানীবোৰ কমিছেগৈ। বৰষুণৰ বতৰতো আমাৰ পেট চলি আছিলে। অলপ কষ্ট হৈছিল, কিন্তু ইয়াক কষ্ট বুলি ক'ব নোৱাৰি, কাৰণ এই চাকৰিটো পাবৰ কাৰণে আমি যিমানখিনি ফিজিকেলত কষ্ট কৰিছিলোঁ তাৰ তুলনাত বহুত কমেই হয়, আৰু ইয়াত বহুত বেছি ডিচিপ্লিনত থাকিবলগীয়া হয়। আমাৰ কাৰণে সেইবোৰ একেবাৰে নতুন আছিল। এডজাষ্ট হ'বলৈ 2-3 টাইম লাগে, কাৰণ পাব্লিকৰ মাজৰ পৰা ওলাই আহি মানে ফ'ৰ্চৰ যিখিনি ডিচিপ্লিন সেইখিনি বজাই ৰখাটো অকণমান টানেই হৈ আহে। এতিয়া ভাল লগা হৈ আহিছে, গোটেইখিনি গ্ৰুপত শিকিবলৈ পাইছোঁ। এটা গ্ৰুপৰ মাজত থাকি গোটেইখিনি বস্তু শিকিবলৈ পাইছোঁ। আজিলৈ ইমানে, আৰু যদি পাৰোঁ আৰু বেলেগ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম বাৰু।